নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ-এবিধকৈ। নমস্কাৰ, আজি আমি আপোনালোকক এটা মাছ পালনৰ নতুন পদ্ধতিৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। সেইটো আপোনালোকে জানেই চাগে, তথাপিতো প্ৰথমতে অলপমান চাই লওক। আপোনালোকে দেখা পাইছে মোৰ পিছপিনে দুটা টেংক আছে, টাৰ্পুলিন টেংক। এইটোক কয় বায়'ফ্লক পদ্ধতি। ইয়াত আপোনালোকৰ কম ঠাইত কম খৰচত মাছৰ বেছি উৎপাদন কৰিব পৰা যায়। আহক আমি এখেতৰ সৈতে আছোঁ। দাদা, আপোনাৰ প্ৰথমতে পৰিচয়টো দিব। মোৰ নাম দিগন্ত ভৰালী, চামতা বালি পথাৰত ধৰিব। আচ্ছা, আপুনি এইটো আৰম্ভ কৰিবৰ কেইদিনমান হ'ল? 1 মাহ 20 দিন হ'ল বৰ্তমান। আপুনি ইয়াত কিমান মাছ দিছে? ইয়াত মই 14,000 চানা দিছোঁ। কি মাছ দিছে বাৰু? তাতে কাৱৈ মাছ দিয়া গৈছে এইবাৰ চব। আমাৰ থলুৱা প্ৰজাতিটো নে ভিয়েটনাম কাৱৈ? ভিয়েটনাম নহয়, থলুৱা ঘৰুৱাটো। থলুৱা কাৱৈ মাছ। হয়। আচ্ছা, আপোনাৰ এইটো দুটা টেংকৰ কষ্টিং মানে টেংক দুটা বনাওঁতে খৰচ কিমান মান হৈছে? দুটা টেংকত আপোনাৰ 70,000 মান টকা যায়। অক্সিজেন মেচিন ধৰি? অক্সিজেন মেচিন ধৰি পেলাই। আচ্ছা, এখেতৰ অক্সিজেন মেচিন ধৰি দুটা টেংকত প্ৰায় 70,000 টকা খৰচ হৈছে। বাকী ঘৰ চৰখিনি মিলাই অলপমান বেছি গৈছে। মোটামুটি 2 লাখৰ ওচৰত গৈছে আৰু এইবিলাক এক্সট্ৰা কষ্টিং হৈ যায় নহয় আৰু সেইটো বাৰে বাৰে নহয়, এবাৰে খৰচা হয়। সেইটো টেংকিটো বাৰে বাৰে কৰিব নালাগে আৰু ওৱান টাইম হেৰি খৰচা। সেইটো আপোনালোকে নিজৰ মতেও বনাব পাৰিব ঘৰটো আপোনালোকৰ সুবিধা অনুসৰি। আৰু টেংকটো আপোনাৰ টাৰ্পুলিন টেংক হয়, চাই লওক। আৰু ইয়াত আইৰণ মেচ আছে। আচ্ছা, আপুনি এইটো আইৰণ মেচটো যি দিছে এইটো কিমান mm হয়? এইটো হেৰি 4 mm। 4 mm। আচ্ছা, ঠিক আছে। মাছটো অকণমান দেখাব পাৰিব নেকি কিমান ডাঙৰ হৈছে? এইটো আপোনাৰ এমাহত হৈছে? এমাহ 20 দিন হ'ল। এইটো চাওক, আপোনাৰ এমাহ 20 দিনত এইটো গ্ৰ'থ হৈছে বায়'ফ্লকত কাৱৈ মাছৰ। আমাৰ থলুৱা প্ৰজাতিৰ কাৱৈ মাছ, এইটো ভিয়েটনাম নহয়, আমাৰ থলুৱা প্ৰজাতিৰ কাৱৈ মাছ। এইটো চাগে 3 মাহ মানত বেচিব পৰা হ'ব চাগে? 3 মাহত হেৰি হ'ব। 3 মাহত বেচিব পৰা হ'ব। 3 মাহৰে টাৰ্গেট থাকে। কাৱৈ মাছটো 3 মাহ। আৰু ইয়াৰ ওজন কিমান মান হ'ব 3 মাহত? 50 গ্ৰাম 60 গ্ৰাম হ'ব। এইটো 50-60 গ্ৰাম হ'ব। আপুনি ইয়াত বেলেগ কিবা অসুবিধা পাইছে নেকি, মাছ মৰা কিবা এনেকুৱা? নাই, মোৰ মাছ মৰা নাই কিন্তু এতিয়ালৈকে, এটাও মৰা নাই। আচ্ছা, ঠিক আছে। সেইটো কিজানি ৱাটাৰ প্ৰিপাৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। ৱাটাৰ প্ৰিপাৰেশ্যনটো মোটামুটি 20 দিনমান লাগে, 15-20 দিন। ৱাটাৰ প্ৰিপাৰেশ্যন আৰু পানীৰ তাৰ মাজে মাজে পানীটো চেক কৰি থাকিব লাগিব। TDS কিমান আছে, TDS কণ্ট্ৰল কৰিব লাগিব। তাৰপিছত এমনিয়া চেক কৰিব লাগিব। তাৰপিছত pH চাব লাগিব। তাৰপিছত নাইট্ৰাইট আৰু নাইট্ৰেট এইবিলাক টেষ্টিং কৰি থাকিব লাগে। টেষ্টিং কিট অনা যায়, কিটত চেক কৰি থাকিলেই হ'ল। টেম্পাৰেচাৰটো আছে কিজানি? মাজে মাজে লেতেৰা পানীটো এৰি দিব লাগে, এইটো আউটলেট আছে। আপোনাৰ পানীটো কিমান দিনৰ মূৰত কিমান পানী এৰি দিয়ে বাৰু? নাই, অলপ অলপ দিওঁ, 5-10 লিটাৰমান, 10-15 লিটাৰ। তাৰমানে তলত যিটো লেতেৰা পৰে সেইটো ওলাই যায়। মাজেৰে আপোনাৰ আউটলেট ছিষ্টেম আছে তলেৰে, টেংকিৰ তলেৰে। এইটো আউটলেট ইয়াত বহাই আছে। আচ্ছা আচ্ছা, এয়া চাওক, এইটো আউটলেট আছে ইয়াত। লগতে এইটো পানীৰ লেভেলৰ কাৰণে এই পাইপটো ৰখা যায়। এইটো খুলি দিলে পানীটো ওলাই যাব। ইয়াত পাইপডাল খুলি দিলে ইয়াৰ আউটলেটেৰে ইয়াৰ পৰা পানী ওলাই যাব। দেখাই দিছোঁ লাগে একবাৰ নেকি? গতিকে আপোনালোকেও এনেকৈ কৰিব পাৰে। এইটো কম খৰচত কম ঠাইত
বেছি মাছৰ উৎপাদন কৰিব পৰা যায় এই পদ্ধতিটোত। কিন্তু এইটোৰ বিষয়ে আপোনালোকে প্ৰথমতে কিছুদিন ট্ৰেইনিং এটা ল'ব লাগিব, কোনোবা অভিজ্ঞ মানুহৰ হতুৱাই ট্ৰেইনিং এটা ল'ব লাগিব। কাৰণ এইটোত বহুত কথা থাকে। ইয়াত ৱাটাৰ প্ৰিপাৰেশ্যন আছে, লগতে ৱাটাৰ প্ৰিপাৰেশ্যনত আৰম্ভণিত ইয়াত আপোনাৰ কিবা কিবি বস্তু দিব লগা হয়, কিবা কিবি মানে এইটো মোলাচিছ লাগিব আৰু চল্ট লাগিব। ইয়াৰ মেইন বস্তুটো হ'ল এবিধ বেক্টেৰিয়া, যিয়ে নেকি মাছৰ যিটো মলটোক ই পুনৰ প্ৰটিন জাতীয় খাদ্যলৈ কনভাৰ্ট কৰে। গতিকে ৱাটাৰ প্ৰিপাৰেশ্যনত আপোনাৰ 15 পৰা 20 দিন লাগি যাব। কাৰণ ইয়াত ফ্লক, যিটো বায়'ফ্লকৰ যিটো মেইন বস্তু, ফ্লকটো গঠন হ'ব লাগিব। তাৰপিছতহে আপুনি মাছৰ পোনা মেলিব পাৰিব। আৰু সেইটো বস্তু আপোনাৰ চাগে প্ৰতিবাৰতে কৰিব লগা হ'ব, প্ৰতিবাৰ কালচাৰত। প্ৰতিবাৰতে লাগিব। প্ৰতিবাৰ কালচাৰত কৰিব লগা হ'ব। গতিকে আপুনি ধৰক এটা কালচাৰত যদি কাৱৈ মাছ কৰে, 3 মাহ সময় লাগিল। 3 মাহ সময় লাগিলে ৱাটাৰ প্ৰিপাৰেশ্যন গোটেইখিনি মিলাই আমাৰ ধৰক 4 মাহ লাগিল। গতিকে 4 মাহত আপুনি এটা কালচাৰ ল'ব পাৰিব। তাৰমানে আপুনি চলাই যাব তাৰমানে আপুনি 12 মাহত 3 বাৰ কালচাৰ কৰিব পাৰিব। আৰু যদি ইয়াত এখেতে কোৱা মতে 14,000 মাছৰ পোনা দিছে, আৰু 14,000 মাছৰ পোনাত আপোনালোকে কেলকুলেশ্যন কৰিব, এটা মাছত যদি 50 গ্ৰামকৈও হয়, তেতিয়াহ'লে বহুখিনি মাছ ইয়াৰ পৰা প্ৰডাকশ্যন ল'ব পৰা যাব। আৰু যিটো আমাৰ থলুৱা প্ৰজাতিৰ কাৱৈ মাছ, সেইটোৰ দামটো গোটেই কম নাথাকে। কমটো হ'লেও 400 টকা আমাৰ ইয়াততো থাকে, 400-500 টকা থাকে। আৰু গুৱাহাটীৰ দৰে ঠাইত বিক্ৰী কৰিব পাৰিলেতো তাতকৈও বেছি পোৱা যায়, 600-700 টকা পোৱা যাব। গতিকে কাৱৈ মাছ বা শিঙি মাছ বা মাগুৰ মাছ এনেকুৱা জাতীয় মাছ কৰিলে আপোনাৰ বেছি লাভ হ'ব। ইয়াত যিকোনো মাছ কৰিব পৰা যায়, ডাঙৰ মাছবোৰো কৰিব পৰা যায়। কিন্তু ডাঙৰ মাছবোৰত আপোনাৰ কি হয়, বেছি ডাঙৰ নহ'ব, 800-900 গ্ৰাম বা 1 কিলো হ'ব 4 মাহ ৰাখিলে। কিন্তু আপোনালোক সকলোৱে জানে কাৱৈ, মাগুৰ বা শিঙি মাছতকৈ ডাঙৰ মাছৰ দামটো কম। গতিকে সেই হিচাপত আপোনালোকৰ প্ৰফিটটো কম হ'ব। গতিকে আপোনালোকেও এইটো কৰিব বিচাৰিলে কৰিব পাৰে। ইয়াৰ ধৰক আপুনি যদি ঘৰটো নবনায়, তেতিয়াহ'লে ধৰক প্ৰায় 70,000 টকাৰ ভিতৰত 2টা টেংক হৈ যাব। আৰু 2টা টেংকৰ পৰা আপোনাৰ যদি আপুনি কাৱৈ মাছো পালন কৰে, তেতিয়াহ'লেও প্ৰতিটো কালচাৰত কমকৈ ধৰিলেও 20,000 পৰা 30,000 টকা এটা ইনকাম হ'ব। গতিকে যদি আপুনি 20,000 পৰা 30,000 টকাও ধৰে, তেতিয়াহ'লে আপোনাৰ প্ৰায় এবছৰত 1 লাখ টকা এটা ইনকাম হ'ব। মই একদম মিনিমামটো কৈছোঁ, যদি আপোনাৰ মাছৰ মৰ্টেলিটিও হয়, যদি আপোনাৰ মাছ মৰেও, ধৰক 14,000 মাছ আপুনি দিলে, তাৰে যদি আপোনাৰ 8,000 বা 7,000 মাছো থাকে, তেতিয়াহ'লেও আপুনি এইখিনি ইনকাম পাব। আৰু যদি আপুনি মৰ্টেলিটি নোহোৱাকৈ, মানে মাছ নমৰাকৈ ৰাখিব পাৰে, তেতিয়াহ'লে ধৰক তাৰে দুগুণ ইনকাম হ'ব। গতিকে আপোনালোকেও কৰিব পাৰে। এইটো আচলতে কম খৰচত কম ঠাইত অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি। এইটো প্ৰথমতে ইণ্ডোনেছিয়াত আছিল। ইণ্ডোনেছিয়াৰ পৰা ভাৰতক অহাৰ বেছি দিন হোৱা নাই, ভাৰতলৈ আহিছে ই 2019 চনত। তাকো ভাৰতৰ অ'ত ত'ত বহুত ঠাইত ইফালে সিফালে অ'ত এটা ত'ত এটা এনেকৈ মানুহে কৰিছিল। আৰু তেতিয়া প্ৰায় টেষ্টিং হিচাপত আছিল, সেইকাৰণে সকলোৱে কৰিবও বিচৰা নাছিল যে কেনেকুৱা কি পদ্ধতি। একো নজনাকৈ কৰিলে আপুনি হয়তো লোকচানৰ সন্মুখীনো হ'ব পাৰে। কাৰণ ধৰক কম হ'লেও এটা সৰু সুৰা ইনভেষ্টমেণ্ট এটা ইয়াত হয়। যদি সেইটোতে লোকচান খাব লগা হয়, তেতিয়াহ'লে আপোনাৰ সেইখিনি পইচাও হাতৰ পৰা যোৱাৰ চান্স থাকে। কিন্তু আজিকালি ট্ৰেইনিঙৰ সুবিধা হৈছে। আমাৰ অসমতো বিভিন্ন ঠাইত প্ৰায় প্ৰতিখন জিলাত ইয়াৰ ট্ৰেইনিং দিয়া হয় আজিকালি। আপোনালোকে যোগাযোগ কৰি নিশ্চয় ট্ৰেইনিংটো ল'ব পাৰিব। এদিন বা দুদিনৰ ট্ৰেইনিং, বেছি নহয়। আৰু আপোনাৰ ট্ৰেইনিঙৰ খৰচো বেছি নহয়। মানে ট্ৰেইনিং দিয়া মানুহজনৰ হিচাপত 3ৰ পৰা প্ৰায় 5,000 টকা ট্ৰেইনিং লয়, ট্ৰেইনিং চাৰ্জ লয় একদিন বা 2 দিনত। আৰু আপোনাক ট্ৰেইনিং দি উঠি তেখেতে ফাৰ্ষ্ট কালচাৰটো কমচে কম এটা বেটছ শেষ নোহোৱালৈকে তেখেতে আপোনাক নিশ্চয় সহায়ো কৰিব। আমাৰ এই দাদাজনে যিটো কৰিছে, তেখেতে যাৰ পৰা ট্ৰেইনিং লৈছিল, সেই ট্ৰেইনিং দিয়া মানুহজনে এখেতক
সহায় কৰি আছে আৰু কমচে কম এটা বেটছ বা দুটা বেটছ এখেতক সহায় কৰিম বুলি কৈছে। মোক এখেতে সেই কথা জানিবলৈ দিছে। মই আগতেও এদিন আহি এখেতে মাছ নিদিয়াতে মই চাই গৈছোঁহি, প্লাছ টেংকি বনাওঁতেও মই আহি চাই গৈছোঁ, কাৰণ মোৰ ঘৰৰ পৰা এখেতৰ ঘৰ বৰ বেছি দূৰত নহয়। গতিকে এইটো পদ্ধতি আপোনালোকে অৱলম্বন কৰিব পাৰে। বাকী পিছত মই বায়'ফ্লকৰ ওপৰত যদি আপোনালোকক লাগে ফুল ছিৰিজ এটা দিম, টেংকি বনোৱাৰ পৰা মাছ কালচাৰ কৰালৈকে, মাছৰ একদম হাৰ্ভেষ্টিং লোৱালৈকে, মাছ উঠোৱালৈকে টেংকিৰ পৰা আপোনালোকক মই ফুল ছিৰিজ এটা দিম। যদি আপোনালোকক লাগে তেতিয়াহ'লে এই ভিডিঅ'টোত প্লিজ কমেণ্ট কৰিব, তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়কৈ ফুল ছিৰিজ এটা দিম। ধন্যবাদ। বায়'ফ্লকৰ ওপৰত আজিলৈ ইমানখিনিয়ে। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।